হেল্ল' এভৰিৱান, মই আনিতি মিনি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া বিহু বুলি ৰাতিপুৱাই দুয়ো ঘৰলৈ বুলি ওলাই আহিছোঁ। আহি এয়া আমি আমগুৰি পাইছোঁহি আৰু তাৰপাছত এয়া আমি দিখৌ দলং পালোঁহি। ভিডিঅ'টো দিয়া বাৰু অলপমান দেৰিয়ে হৈছে, তথাপিও সকলোলৈকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা থাকিল। আৰু এয়া আমি আহি পাই প্ৰথমতে আকৌ গৰু গা ধুৱাবলৈ যাবলৈ লৈছোঁ, যিহেতু সকলোৱে আমাৰ বাবে ৰৈ আছিলোঁ। আৰু এয়া সকলোৱে মিলি আমাৰ পাছফালে থকা বিললৈ বুলি ঘৰৰ গৰুকেইটা লৈ গৈ আছে। আৰু ময়ো এয়া অলপমান ভিডিঅ' কৰি লৈছোঁ। এয়া এতিয়া বিলৰ পাৰত গৰুকেইটাক সকলোৱে ধুনীয়াকৈ মাহ হালধি সানি মেলি ধুৱাই আছে। আৰু এয়া সন্ধিয়ালৈ ভণ্টিহঁতে জেং বিহু মাৰিবলৈ আহিলে। আজিলৈ তেন্তে ইমানেই। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আকৌ লগ পাম আনিতি মিনি ব্লগত। বাই বাই।